মামাক মই অনুৰোধ কৰিছোঁ পৰিয়ালটো নিচে একেবাৰে মানে দুখীয়া গতিকে কিবা উপাৰ্জন কৰা মানুহ নাই সেইকাৰণে তামিলনাডুত কোম্পানীত কাম কৰিবলৈ গৈছিল যাওঁতে হেৰাই গ'ল নাইকিয়া হৈ গ'ল নিৰুদ্দেশ হ'ল গতিকে কিয় আমি ভাবি আছোঁ যে কেনেকৈ পৰিয়ালটো চলিব পাৰিব আপোনাক অনুৰোধ কৰিছোঁ আপুনি যাতে পুলিচৰ সহায় লগাই আৰু মানুহ পঠাই দিয়ে আমাক মানুহজন অতি সোনকালে আনি দিব পাৰে এই মোৰ অনুৰোধ মামাক মই অনুৰোধ কৰিছোঁ পৰিয়ালটো নিচে একেবাৰে মানে দুখীয়া গতিকে কিবা উপাৰ্জন কৰা মানুহ নাই সেইকাৰণে তামিলনাডুত কোম্পানীত কাম কৰিবলৈ গৈছিল যাওঁতে হেৰাই গ'ল নাইকিয়া হৈ গ'ল নিৰুদ্দেশ হ'ল গতিকে কিয় আমি ভাবি আছোঁ যে কেনেকৈ পৰিয়ালটো চলিব পাৰিব আপোনাক অনুৰোধ কৰিছোঁ আপুনি যাতে পুলিচৰ সহায় লগাই আৰু মানুহ পঠাই দিয়ে আমাক মানুহজন অতি সোনকালে আনি দিব পাৰে এই মোৰ অনুৰোধ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221